নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল। যিহেতু মোৰ ৰাতিপুৱা সকলো কাম হৈয়ে যায়, সেয়েহে মই ভাবিলোঁ আজি অকণমান বাৰীখনকে চফা কৰি লোৱা যাওক। বহুত দিন হ'ল এইখন চফা কৰা হোৱা নাই, সময়ো তেনেকৈ নিমিলেগৈ। যিহেতু দিনটো ছুটি, ইটো সিটো কৰোঁতে সময়টো পাৰেই হৈ যায়। তো আজি ভাবিলোঁ আজি অকণমান ঘৰখনৰ চৌপাশটো অলপ চাফ চিকুণ কৰি দিওঁ। ঘৰখনৰ চৌপাশটো চাফ চিকুণ কৰা, পৰিষ্কাৰ কৰি ৰখা সকলোৰে দায়িত্ব নহয় জানো। সেয়েহে ভাবিলোঁ মই আজি কৰোঁ। মানুহজনে কৈছিলে নালাগে এতিয়া ইমান কষ্ট কৰিব, বেলেগ মানুহ এজন লগাই কৰিম। কিন্তু মই ভাবিলোঁ কিয়নো নিজৰে ঘৰৰ কাম নিজেনো কিয় নকৰোঁ। যিহেতু মোৰ ভাল লগা কাম, আগৰ পৰাই কৰি আহিছোঁ, কৰি ভাল পাওঁ এইবিলাক কাম। খেতি বাতি কৰা, কোৰ মৰা, আচলতে এয়া আমি ঘৰৰ পৰা সৰুৰ পৰাই দেখি আহিছোঁ। মায়ে কৰে, দেউতাই কৰে সমানেই। আচলতে মা দেউতা সকলো খেতি কৰা ঘৰৰ পৰাই অহা, খেতিয়কৰ ঘৰৰ পৰাই অহা। সকলোৰে ঘৰত পথাৰ আছে, খেতি কৰে। মাহঁতেও আগতে খেতি কৰে, মুগা চোমনি খেতি কৰে, ধান খেতি কৰে। তো যেতিয়াৰ পৰা আমি টাউনলৈ গুচি আহিলোঁ দেউতাৰ চাকৰি সূত্ৰে, মায়ে কিনো কৰিব, তেতিয়া মায়ে কোৱাৰ্টাৰতে অকণমান জেগাতে কোৰ মাৰি খেতি কৰে। দেউতাও কৰে সমানেই লগাই দুয়োজনে। আচলতে হয়তো আমি তেওঁলোকক দেখি দেখি অনুকৰণ কৰিয়ে শিকিলোঁ খেতি কৰিবলৈ। খেতিনো আৰু কি, আমাৰতো বহুত ধাননি পথাৰ নাই, ডাঙৰ খেতি নাই। সেই অকণমান জেগাতে মাহঁতে কৰে, তো আমিও তেনেকৈ শিকিলোঁ। এতিয়াও যোৱা বছৰ কৰিছিলোঁ খেতি এইকণ জেগাতে, য'ত মই কোৰ মাৰি আছোঁ এতিয়া তাতে কৰিছিলোঁ। এইবাৰ এয়াৰ মোৰ হাঁহ কুকুৰাবিলাক থকাৰ বাবে, সেয়া দেখিছে নহয়, সেয়া হাঁহ কুকুৰাবিলাক থকাৰ বাবে একো কৰিব নোৱাৰা হ'লোঁ। কুকুৰাৰ পৰা একো নাথাকে, জানেই আৰু সকলোৱে, কুকুৰাই খুচৰি খুচৰি চব নষ্ট কৰি দিয়ে। ইহঁতে ৰাতিপুৱাই চব খুচৰি দিয়ে, একো লগাব নোৱাৰা হ'লোঁ। আনকালে মোৰ বাৰীত ফুল একদম পূৰা ভৰ্তি হৈ থাকে। এইবাৰ কুকুৰাৰ পৰা একো ফুল কৰিব পৰা নাই। যিহেতু ইটো চাইডে অলপ ধনিয়া লগাইছিলোঁ, সেয়াও চব খাই মেলি চেচ কৰিলে। একো কৰিব পৰা নাই, বাৰীখন এনেই লেতেৰা হৈ পৰি আছে। ভাবিলোঁ আজি অকণমান সময় উলিয়াই ইয়াকে চফা কৰোঁ। তো এয়া অকণমান কামত লাগি গৈছোঁ, চফা কৰিছোঁ। বহুতে হয়তো ভাবিব পাৰে এয়া ভিডিঅ' বনাবৰ বাবে কৰিছে বা দেখাবৰ কাৰণে কৰিছে। তেনেকুৱা নহয় আচলতে। মই কৈছোঁৱেই, যিহেতু আমি সৰুৰ পৰা দেখি আহিছোঁ, মা দেউতাই কৰে, খেতি কৰে অকণমান জেগাতে, সময়বোৰ অবাবত নষ্ট নকৰি। এতিয়াতো আমি মোবাইল চাই এনেই সময়বোৰ নষ্ট কৰোঁ। ভাবিলোঁ আজি মোবাইল চাই সময়বোৰ নষ্ট কৰাতকৈ নিজৰ বাৰীখনকে, চৌপাশটোকে অকণমান চফা কৰোঁ। কিমাননো আৰু এনেদৰে পেলাই থৈ দিম। আৰু মানুহনো কিয় লগাব লাগিছে, ভাল লগা কামবোৰ কেতিয়াবা নিজে কৰিয়ে ভাল লাগে। এয়া কুকুৰাই খুচৰি আছে মোৰ, ইহঁতৰ পৰাতো একো কৰিব নোৱাৰি। এয়াই অকণমান চফাকৈ কৰি থৈ দিওঁ, দেখিবলৈ ভাল লাগিব, মনবিলাকো ভাল লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে। এয়া কৰি আছোঁ। এয়া অকণমান সময় পাওঁতে অকণমান চফা কৰি ল'লোঁ। সদায় আৰু নোৱাৰি, কেতিয়াবা কেতিয়াবা যেতিয়াই সময় পাওঁ তেতিয়া অকণমান চফা কৰি দিওঁ। মানুহজনৰ সময় নাপায়। আমিনো কি কৰিছা? সময় নাপাওঁ তেওঁৰ দোকানৰ কাৰণে। তো মই যিমানখিনি পাৰোঁ ঘৰৰ কাম বন কৰিবলৈ চেষ্টা কৰোঁ। তো এতিয়া যাওঁ, এইখিনি কৰিলোঁ। মই ৰাতিপুৱা গা পা ধুইয়ে এইবিলাক মই ৰাতিপুৱাই গা পা ধুই কাম বন কৰি আজৰি হয়। এতিয়া অকণমান এনেই আজৰি সময় আছিলে, এতিয়া বোলো এইখিনিকে কৰি লওঁ। অলপ অলপ কৰিলে হয়তো শেষ হৈ যাব, নিজৰ পিছত পাৰিলে কৰিম সময় পালে। এতিয়া যাওঁ, বেলেগ কাম আছে আৰু ঘৰুৱা কাম, ভাত বনাবলৈ আছে, কাপোৰ ধুব আছে, সেইখিনি কৰি লওঁগৈ। তাৰপিছত আৰু আকৌ লগ পাম আপোনালোকক, আকৌ দেখাই থাকিম কি কৰিলোঁ। পাত ছিঙি আনিলা? তো এতিয়া মই কাম কৰোঁগৈ, বাকী কামখিনি কৰি লওঁগৈ, ঘৰুৱা কামবিলাক। এতিয়া মই আহিলোঁ পাকঘৰলৈ। এতিয়া ৰন্ধা বঢ়া কামত লাগিছোঁ। এইফালে মই গৰম পানী উতলিবলৈ থৈছোঁ। এতিয়া মই ৰাজমাহ বনাম। এয়া মোৰ ৰাজমাহ কালি তিয়াই থৈছিলোঁ, এয়া ধুই মেলি ধুনীয়াকৈ থৈ লৈছোঁ। ৰাজমাহখিনি কোমলে হৈ আছে,
আৰু অকণমান গৰম পানীত অকণমান উতলাই লওঁ, মানে সিজাই লওঁ। এতিয়া মই পানীখিনিত এটুকুৰা ডালচেনি, 2টা লং আৰু এখিলা তেজপাত দি দিছোঁ। এতিয়া এই পানীখিনিতে মই নিজৰ প্ৰয়োজন অনুসৰি ৰাজমাহ দি দিছোঁ। মই বেছি নবনাওঁ, এয়া জোখমতে ৰাজমাহখিনি দি লৈছোঁ। এতিয়া ইয়াত মই এচামুচ নিমখ দি দিম। এয়া এতিয়া সিজিবলৈ দিম। মোৰ ৰাজমাহ হৈ গ'ল, হোৱা নাই, সিজি গ'ল, এয়া কোমল হৈ গ'ল ধুনীয়াকৈ। এতিয়া আনফালে মই এখন কেৰাহী পাতি লৈছোঁ। কেৰাহীত তেল দি দিছোঁ। তেল গৰম হৈ গ'ল। এতিয়া তেলত মই জিৰা দি দিছোঁ কেইটামান। এতিয়া দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি অলপ ৰঙা হোৱাকৈ ভাজি লৈছোঁ। এতিয়া ইয়াত দি দিছোঁ আদা নহৰু বটা, জিৰা ধনিয়া, এতিয়া দি লৈছোঁ কুটি ৰখা বিলাহী। এতিয়া সকলোখিনি মই ধুনীয়াকৈ ভাজি ল'ম। জলকীয়া গুড়ি, নিমখ মই কমকৈ দিছোঁ, যিহেতু মই বইল কৰোঁতে নিমখ দিছিলোঁৱেই, সেয়েহে এতিয়া আন্দাজমতে নিমখ, জলকীয়া গুড়ি দি লৈছোঁ। এতিয়া বিলাহীটো যাতে ধুনীয়াকৈ কোমল হৈ মিলি যায় মছলাখিনিৰ লগত, অকণমান ভাজি লৈছোঁ। মছলাখিনিত অকণমান পানী দি লৈছোঁ।
এয়া মোৰ মছলা ৰেডি হৈ গৈছে, ধুনীয়াকৈ বিলাহীৰ লগত মিলি গ'ল মছলা। এতিয়া মই বইল কৰি ৰখা মোৰ ৰাজমাহখিনি দি দিম। এতিয়া মই ৰাজমাহখিনি পানী দি দিছোঁ, পানী অকণমান বেছিকৈয়ে দিছোঁ আৰু অকণমান সিজিবৰ বাবে। যিহেতু ৰাজমাহখিনি সিজিয়ে আছে, বইল কৰি ল'লোঁ, তথাপি আৰু অকণমান সিজিবৰ বাবে পানী অকণ দি এতিয়া ঢাকি দিছোঁ। এয়া যিমানখিনি পানী দিছিলোঁ সেয়া পানী শুকাই গ'ল। এয়া ৰাজমাহ হৈছে আৰু। এয়া মোৰ ৰাজমাহ ৰেডি হৈ গ'ল। এতিয়া আমি খাব পাৰোঁ গৰমে গৰমে ভাতৰ লগত। মই এনেদৰেই বনাওঁ ৰাজমাহ। এতিয়া আমি যাব ওলাইছোঁ দোকান যাওঁ। দোকানলৈনো মই কেলৈ যাওঁ সদায় কৈ আছোঁ আপোনালোকক গৈ। সেইদিনাখন বইল কৰি লওঁ। এয়া ৰেডি হৈ আছে। এইটো বেগটো নভৰালা? দোকান যাওঁ আৰু গৈ দেখাই আছোঁ ভালকৈ ভৰাব লাগিছে এইটো। যোৱা আকৌ এতিয়া আমি আহি পালোহি দোকানলৈ মই আহোঁ প্ৰায়, সদায় নাহোঁ কিন্তু যেতিয়া সময় পাওঁ তেতিয়া আহোঁ। আচলতে গধূলি সময়ত তেওঁলৈ মই চাহ লৈ আহোঁ আৰু কেতিয়াবা তেওঁ ক'ৰবাত বাহিৰলৈ যাবলগীয়া হ'লে মই অকণমান দোকানত বহি তেওঁক অকণমান সহায় কৰি দিওঁ। যিহেতু তেওঁ মোক সহায় কৰি দিয়ে মোৰ কামত, ময়ো তেওঁ সহায় কৰি দিওঁ। ইজনে সিজনক এনেদৰে সহায় কৰি আমাৰ সৰু সংসাৰখন চলাই নিছোঁ আমি। সেয়া পিছফালে এইবোৰ দেখিছে বস্তু, এইবোৰ চব জতলে মতলে হৈ পৰি আছে। আচলতে এইখন আমাৰ হৈছে ইলেক্ট্ৰনিক্স ৰিপেয়াৰিং চেণ্টাৰ। এয়া মোবাইল, টিভি এইবিলাক বনোৱা হয়। এয়াই আমাৰ জীৱিকাৰ একমাত্ৰ সম্বল। এই দোকানখনৰ পৰাই আমাৰ সৰু পৰিয়ালটো চলি আছোঁ। কিনো আৰু আমি গোটেইকেইটাই আহোঁ। কোনোবা বহি আছে মাটিত। কি কৰিছা? মেকানিক কৈছা নি? না কোৱা। মেকানিক কৈ আছে। বহি আছে। এনে কিবা মালিক নাই। কিবা আছিলে? চেণ্টাৰ বক্সটো কালি দি থৈ গৈছিলোঁ ঠিক কৰিবলৈ। কি বক্স? টিভি বক্সটোৰ ওপৰত। অঁ, আহিলেহে গম পাম এতিয়া। আহিব এই দোকানলৈ গৈছে। আহি ঘৰ পালোহি। ঘৰত আহিও সোণমইনা এতিয়া কিতাপ পঢ়ি আছে। কাইলৈ পৰীক্ষা আছে তাৰ EVS-ৰ। এইফালে আইমণিয়ে কিনো কৰিছে, এইবোৰ কিবা কিবি কাটি সোণমইনাৰ স্কুলৰ কাৰণে প্ৰি খ্ৰীষ্টমাছৰ চেলিব্ৰেশ্যনৰ কাৰণে সিহঁতক কিবা বস্তু বনাব দিছে। খ্ৰীষ্টমাছ ট্ৰি বনাব দিছে আৰু কি বনাব দিছে? কেপ ন? কেপ বনাব দিছে। খ্ৰীষ্টমাছৰ কেপটো আৰু খ্ৰীষ্টমাছ ট্ৰি হয়নে?
সেয়া এতিয়া মই বনাই দিব লাগে স্কুলত। মই এতিয়া দেখাই দিম স্কুলত গৈ বনাবগৈ। স্কুলত সিহঁতক ৱেষ্ট মেটেৰিয়েল দি বনাব কৈছে। পইচা খৰচ কৰিবলৈ মানা কৰিছে স্কুলত। ৱেষ্ট মেটেৰিয়েল যদি কিবা আছে তেনেহ'লে বনাবলৈ চেষ্টা কৰিব কৈছে। এয়া এইবোৰ ঘৰত যি আছে তাকে এইবোৰ উলিয়াই লৈছোঁ। এয়া এইফালে এডাল মালা লৈছোঁ, এইখন পেপাৰ আৰু এইটো আমাৰ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।
এয়া আমাৰ খ্ৰীষ্টমাছ ট্ৰি বনাই হৈ গ'ল। এয়া কেনেকুৱা লাগিছে দৰ্শকসকলে কমেণ্ট কৰি জনাব। ৱেষ্ট মেটেৰিয়েল দি বনাই দিছোঁ, যিহেতু স্কুলৰ পৰাই অৰ্ডাৰ দিছিলে যে খ্ৰীষ্টমাছ ডেক'ৰেশ্যনৰ কাৰণে খ্ৰীষ্টমাছ ট্ৰি ৱেষ্ট মেটেৰিয়েল দি বনাব কৈছে। সেইকাৰণে ঘৰত যি আছিলে তাকে বনাই দিছোঁ। কেনেকুৱা হৈছে নাজানো আৰু, যি পাইছোঁ তাকে বনাই দিছোঁ। তো যদি আজি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে মোৰ চেনেল মধু স্মৃতি ছাবস্ক্ৰাইব কৰি দিব, লগতে ভাল লাগিলে কমেণ্ট এটা কৰি দিব। যদিহে ভাল পায় তেতিয়া এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। তো আজিলৈ আহোঁ, বাই বাই, নমস্কাৰ।